সেই মানুহসকল মানে মই ভিডিঅ'টো আৰম্ভ নকৰোঁতে এটা কথা ক'বলৈ বিচাৰিছোঁ যে মই যি সেই দোস্ত আজি মানে এনাই হ'ল সেই দোস্ত আজি আমি ইয়াতে যাই আছোঁ সেই দোস্ত সেই ডাইলগটো মাৰোঁ মই মানে ডিম্পুৰ দ্বাৰা মানে ভিডিঅ' চাই বহুত ভাল পাওঁ সেইকাৰণে সেই দোস্ত মাৰোঁ মানে আৰু জ্ঞানদীপ যি আছে তেওঁ সেই দোস্ত মাৰে সেইকাৰণে ভাবিলোঁ মোক সেই দোস্ত বুলি মাৰোঁ কিন্তু মই জানো যে সেই দোস্ত বেলেগৰ ডাইলগ হ'ব পাৰে কিন্তু বেলেগৰ ডাইলগ মই কিয় কপি কৰোঁ মই কাৰণ ডিম্পুৰ মানে ভিডিঅ' চাই ভাল লাগে সেই দোস্ত যি ডাইলগটো মাৰে মই সেইকাৰণে ভিডিঅ'ত কেইদিনমান মাৰিয়ে আহিছিলোঁ সেই দোস্ত কাৰণ মই ভাবিছোঁ বেলেগৰ ডাইলগ তেওঁ নিজৰ মাথা দি ইমান ভাবি কিনে সেই দোস্ত ডাইলগটো পপুলাৰ কৰিছে আৰু সেই ডাইলগটো সেইকাৰণে মই ভাবিছোঁ মই বেলেগৰ কপি কিয় কৰোঁ মই ভাবিছোঁ যে ময়ো এটা ডাইলগ ৰাখোঁ ময়ো সেই নামেদি আপোনালোকক মাতোঁ পলক তেন্তে কি হ'ব পাৰে সেই নামটো আপোনালোকৰ কাৰণে আপোনালোকক মাতিবলৈ সেই দোস্তলৈ যায় সেইকাৰণে মই আপোনালোকক মাতিবলৈ এটা নাম বিচাৰি চাইছোঁ মই আজিৰ পৰা সেই দোস্ত বুলি নামাতোঁ আৰু এইটো বেলেগৰ ডাইলগ মানে মই কিয় কপি কৰোঁ মই নিজৰ মাথা দি ওলাই কিনে নিজৰ কাম কৰি নিজৰ দৃঢ়তাৰে কৰি নিজৰ ডাইলগ ওলাই মই নিজৰ কামখিনি কৰোঁ নিজৰ ছাবস্ক্ৰাইবাৰ কৰোঁ সেইকাৰণে মই ডিম্পুৰ দ্বাৰা সেই দোস্ত নামটো আৰু নকৰোঁ কাৰণ তেওঁ বেয়া পাব পাৰে সেইকাৰণে ভাবিছোঁ আপোনালোকক সেই মানুহসকল সেই ডাইলগটোলৈ মাতিলে কেনেকুৱা যদি বেয়া লাগে আপোনালোকে ক'ব তেতিয়া মই বেলেগ ডাইলগ এটা উলিয়াম আৰু দৰকাৰ সেই মানুহসকল আজিৰ পৰা ভিডিঅ'টোত জড়ি থাকিব সেই মানুহসকল এই ডাইলগটোৱে আপোনালোকক সদায় ভিডিঅ' আৰম্ভণিত মাতিম সেই মানুহসকল বলক তেন্তে এইটো টপিক নহয় দিয়ক বেলেগ টপিকত হ'ব ভিডিঅ'টো তো সেই মানুহসকল বলকতে কি হ'ব ভিডিঅ'টো জানো মানে নহয় সেই মানুহসকল মানে আপোনালোকক মই কৈছিলোঁ নেক্সট ব্লগত আমাৰ আছিল সেইদিনা নাৰায়ণ পূজাৰ দিনা মই ক'বলৈ মানে কথা এটা ক'ম বুলি ভাবিছিলোঁ কি কথা জানি না সেই কথাটোৱে হ'ল দেউতাৰ কেনেকৈ এক্সিডেণ্ট হ'ল সেই কথাটো ক'ম বুলি ভাবিছিলোঁ কিন্তু কোৱা নহ'ল সেইকাৰণে মই আজি ক'ম বুলি ভাবিছোঁ আৰু সেইকাৰণে আপোনালোকক জনাবলৈ বিচাৰিছোঁ আপোনালোকে ভাবি থাকিব কি বা হ'ল আমাৰ দেউতাই কেনেকৈ হ'ল এক্সিডেণ্ট কেনেকৈ কি হ'ল সেই বিষয়ে আজি আপোনালোকক জনাম কেনেকৈ কি হ'ল হাজত কিনকে আঁঠুত দুখ ফালাক কিনকে হাত মচকা হালাক পূৰা ফুলি চুলি একদম চেচ মানে আঁঠুটো পূৰা চাল গেছি আঁঠুখিনি যি থাকে আঁঠুটো চাল গেছি দেখিছোঁ সেইদিনা কেনেকৈ হ'ল বলক তেন্তে মানুহসকল আপোনালোকক ক'বলৈ যত্ন কৰোঁ বলক তেন্তে আপোনালোকে ভাবিছিল কি ধুনীয়াকৈ বহি ব্লগ দি আজিয়ে ক'ম বলক তেন্তে পূৰা একদম ধুমুহা আহিছে বৰষুণ দিছে মানে সেই টপিক নহয় তাক মেইন টপিকলৈ আহোঁ মানে কেনেকৈ হ'ল এক্সিডেণ্টটো মই প্ৰথমৰ পৰা আৰম্ভ কৰোঁ ফাৰ্ষ্ট দেউতাই গুৱাহাটীত আমাৰ মানে কিবা মাটি আছে নাই সেই মাটিত কাম কৰিবলৈ গৈছিল মানে লেবাৰ লগাইছিল লেবাৰলৈ অলপমান এনে সহায় কৰি দিবা গৈছিল আৰু সহায় কৰি দিবা যাওঁতে যেতিয়া সেই লেবাৰজনক কিবা সহায় কৰি দিবা যাওঁতে দেউতাই সহায় কৰিব গৈছি লেবাৰজনক সহায় কৰি দিবা গৈছি তেতিয়াই দেউতাই যাই গৈছি মাটি যাই পাইছি তাৰপিছত বুনচা কাম কৰিছে বোধ অলপমান বুনচা কাম কৰা হোৱাৰ পিছত তজাৰ কাম কৰিছে কিবা তজা মানে বেৰাখন খলকি গৈছিল নে কিবা হৈছিল বোলে এখন গুণাই দি বান্ধি আকৌ নহ'ল যেতিয়া অলপমান ৰেষ্ট লাগব দানি সেনেকৈ কৈছিল তাৰপিছত আৰু ষ্টাৰ্ট কৰিছিল তেতিয়া আৰু বান্ধি আছে ধাপ্পা কৰি এই প্লাষ্টাৰ পিছলি সেই বেৰাত লাগি অনামিকা আঙুলিটোত এইটো আঙুলিটোত অনামিকা আঙুলিটোত লাগি পূৰা একদম আঙুলি ফালি কিনে হাৰা লাগিছে পূৰা একদম মাংস লাগিছে কিন্তু দেউতাই তাতে চূণ দিছে ৰকচোন সেইকাৰণে মই ভালকৈ দেখা নাপালোঁ একদম পূৰা কৈছোঁ না মাংস আৰু হাৰা লাগিছে আৰু দেউতাৰ বহুত তেজ গৈছে আঙুলিটোৰ পৰা বহুত তেজ গৈছে পিছত দেউতাই কাষৰ ঘৰবিলাকো আছে কাষৰ ঘৰ চৰ আছে ৰকচোন তাৰে ঘৰৰ মানুহ মানে কোনোবা এটা তিৰি নেকি তেওঁ আনি দিছে আৰু নহয় লেবাৰটো আনা বুলি কৈছে দেউতাই লেবাৰটো আনি দিছে এই কিবা কাপোৰ আৰু চূণ আনি দিছে ফাৰ্ষ্ট চূণখিনি দিছে চূণখিনি দিয়াৰ পিছতে বোলে পূৰা তেজটো ৰখি গৈছে তেজটো আৰু ওলনাই তাৰে পিছত কাপোৰখন বান্ধিছে পিছত হ'ল সেই ঘটনাটো আৰু আঙুলিটো মানে চালবা হালকে হাৰা চাৰা ওলাই গৈছে বোলে সেই ঘটনাটো হ'ল পূৰা একদম কাপোৰ চাপোৰ বান্ধি পিছত
তেজ পূৰা ৰখছি ৰখা হোৱাৰ পিছত দেউতাই ঘৰত মানে ৰুমো গৈছি গুৱাহাটীৰ ৰুমত আহি কিনে ভাত চাত খাই দেউতাই ভাবছি মানে মই যেতিয়া ফোন কৰিছোঁ তেতিয়া দেউতাই হ বুলি কোৱা নাছিল আঙুলি কাটা বুলি যেতিয়া ফোন কৰিছোঁ বোলে দেউতা আজি আহিবা নেকি দেউতাই কৈছি চাওঁ ৰ'বাচোন ডায়েৰীটোত বা চাওঁ ৰ'বা কালি পূজা আছে না নাই চহৰ পিছত মানে ডায়েৰীটো চহৰ পিছত ডায়েৰী বুলি কৈ নাহেতো মানে পূজা যি লিখি থৈ সেই ডায়েৰীটো চহৰ পিছত দেউতাই ক'লা বোলে কালি পূজা নাই দা বোলে তুমি এতিয়া আহিবা নেকি মই ক'লোঁ তুমি আহিবা নেকি হ'ব দা আজিয়ে যাম তুমি ভালে মনত কৰি দিলা ঠিক সময়তে মনত কৰি দিলা নহ'লে কালি পূজাও নাছিল এনেই ৰুমটোত সোমাই থাকিব লগা পিছত দেউতাই আহিলাক মই ভাবিলোঁ মই ক'লোঁ দেউতাই আহা পিছত দেউতা আহিলাক পিছত আহি কিনে আছে সেই সময়খিনিত মানে যিখিনি সময়ত আহিছে হাজোখিনি মানে সেই সময়খিনি বহুত ৰাতি হৈছে আৰু ৰাস্তাটো বেয়া আছিল দেউতাই যোনখিনিতে আছে এই হাজো থানা পাৰ হৈ না পথে এই দুখন যি ডিভাইডাৰ টাইপত থাকে নাই জানি না আমাৰ এই মাটিত ছবি দেখি চাওক মানে সেইখিনি নহয় মোৰ মনত আছে চন্দ্ৰমা হোটেলৰ পাৰ হৈ সেইখিনি জেগাত চাব এখন চন্দ্ৰমা হোটেল হয় না এখন চন্দ্ৰমা হোটেলৰ এইটো ৰাস্তা হাজো লাইনৰ এই হাজো লাইনটো পাৰ হৈ না হাজো লাইন পাৰ এই চন্দ্ৰমা হোটেলৰ যাই আছে আৰু অলপমান 1 কিলোমিটাৰ 2 কিলোমিটাৰ গেছি যোৱাৰ পিছতে এই ৰাস্তা হয় না এই ৰাস্তাটোত এনাহান্তি বুজি থাকে এই ৰিপৰ্ট এখনিতে ৰাস্তা ইবাগ দি গাড়ী যাব পাৰি ইয়াতে কাষত দি দোকান থাকে এইখিনিৰ মাজতে দেখি না এই দুখানেই এই বাক্সা ডিপত যি এই দুখান সেইটো ইবাগ দি যোৱা ৰাস্তাটো দি গাড়ীখন এনেকৈ যায় আৰু ইবাগৰ গাড়ীখনো ইবাগে গাড়ীখিনি এনেকৈ আহে তাৰে পিছত কি হ'ল এই দুখানে টিঙৰে যে থাকে এখন পালোঁ ইনকে দৌৰতে গেছি এখিনিতে এটা গাঁতা আছে এখিনিতে হয় ইবাগৰ পৰা এখন মাৰুতি আছে দেউতা ইবাগ দিনকে পাৰ হৈ যায় এই গাঁতত পুলাগত ডাইৰেক্ট এখিনি মানত ব্ৰেক মাৰি দিছে তাত এই ব্ৰেক মাৰাৰ পিছত গাঁতত পুলাব এই চাইডত যায় পচি মানে এই চাইডত যায় বাইকখন এখিনিমান পচি দেউতা এখিনি পৰি গেছি ইবাগে পুলিচ থানা পাৰ হৈ তাৰে পিছত মানে পৰি গেছি তাৰে পিছত দেউতাক মানে কাষৰ মানুহবিলাক তুলি দিছে দেখোন কাষত ধুনীয়া মানুহ হৈছিল সেই মানুহবিলাক তুলি দিছে তাত কিন্তু পূৰা ভিৰ লাগি গৈছে ধুনীয়া ভিৰ লাগি গৈছে জাম হৈ গৈছে পিছত দেউতাক তুলি দি তাতে আমাৰ ৰেষ্ট কৰিছে তাৰপিছত টিটেনাছ বেজি লৈছি দেউতাই নহয় টিটেনাছ বেজি তাই ৰুমত যে মাটি চাফা কৰিব য'তে তাতে যে কাটিছিলে তাতে লৈছি পিছত এতিয়া ডাইৰেক্ট ঘৰত আহিলাক সেই পূৰা এক্সিডেণ্ট হ'ল এই আঁঠু চাঠু দুখ পাইছে সকলোৱে আঁঠু চাঠু দুখ পাইছে হ'ব দিয়ক আৰু হ'ব লগা থাকিলেতো হ'বই এতিয়া কি কৰিব আৰু দেউতাই এতিয়া আজি ফোন কৰিছিলোঁ আজি আহি আছে আৰু ভাল পাওঁ বুলি কৈছে অলপমান কিবা আজি আহিলে গম পাম আৰু তাৰে পিছত দেউতাই তাতে অলপমান ৰেষ্ট লৈছে নেকি সুধিলোঁ তাতে পূৰা ৰেষ্ট লৈছে বোধ তাতে যি জিৰণি চৰাও আছিল বোধ তাতে দেউতাই ৰেষ্ট লৈছে মানুহবিলাক উঠাই দিছে তাই ৰেষ্ট লোৱাৰ পিছত আহিছে আৰু পূৰা একদম হাত চাতে বোলে দেউতাৰ বিষ উঠি গৈছে এনে পূৰা একদম বিষ চাল বাখাল গেছি না আঁঠু চাঠু বোলে দেউতাৰ হাতখন ফুলা হৈ গৈছে যেতিয়া মানে আহিবক গ'লে অলপ পিছততো তাৰে পিছদিনা আমাৰ নাৰায়ণ পূজা আছিল সেইদিনাতো আৰু ফুলিছে দেউতা আহিছে তাৰে পিছত মায়ে পানী খানি কৰি ডেটল পানী দি আৰু এতিয়া দিছে আৰু পিছত আজি কিবা ভাল দেউতা আহিলে পূৰা গম পাম কিমান ভাল সিমান মানে ভালে হ'ল ইতিমধ্যে সেইখিনি আৰু গম পাম আজি দেউতা আহিব আৰু আহি পোৱা নাই 5টা মানত আহি পাব বোধহয় তাৰে পিছত গম পাম কিমান ভাল হৈছে কিমান বেয়া হৈছে মানে কিমান আৰু ভাল হ'ব যোনটো ৰাস্তা দি আহিছিল সেই ৰাস্তাটো অলপমান বোলে কাটা কাটি টাইপৰ সেনা আৰু অলপমান অখৰাম বানপানী যে শিল উঠি আছে না এই কলিতাকুছি নহয় এই বিজুলীৰ পৰা আপটো বুল্লুত পাৰ হৈ যায় কলিতাকুছি পোৱা মানুহ পূৰা শিল তাৰে আগত আছে বোধহয় আৰু চন্দ্ৰমাৰ খানি দেউতা যোনখিনি পশ্চিম মানে সেইখিনিতো আছে শিল বেলি হ'ব লাগিলে থাকিলে হ'বই এতিয়া
আপোনালোকে ভালকৈ আৰু সাৱধানে চলাব আৰু দুটাই যেইটা মানে আহিছিল মানে যেইটা আহিছিল য'তে পচি দুটা আহি থকাখিনি পূৰা সাৱধানে আহিছিল আৰু শ্লোত আহিছিল এতিয়া 40-30 সিমানত আহিছিল এনে এইখিনি পাৰ হনা ইবেগ দিয়া এখন ডিভাইডাৰ এনেকৈ পাৰ হনা সেইকাৰণে দুটা শ্লোৱে আহিছিল কিনকে হ'ল দুটা হ'ব লাগিলে হ'ব লগা থাকিলে হ'বই এতিয়া কোনেও আৰু খাব নোৱাৰে কৃপা আছিল ভগৱানৰ কৃপাত যাতে গাঁতাটোত নপলাক গাঁতা কাষতে আছিল গাঁতাটো চাব মই কথাটো এই বস্তুটো হয় না এই বস্তুটো ৰাস্তা এইখিনিমান গাঁতাটো হৈছিল এইখিনিমান গাঁতা আৰু এইখিনি দুটাই পচি ভালকৈ আঁকি দি কিনে আপোনালোকক দেখাম ৰ'ব আচ্ছা মই বুজাই দিওঁ গাঁতাটোৰ কাষত যদি পৰিলাক হয় দুটাইতো হাতকে ভাঙলাকে হ'ল হাতে ভগৱানৰ যি কৃপা আছিল ভগৱানে দেউতাক বাচালাক যি গাঁতাটোত নপৰিলাক নহ'লে গাঁতাটো পৰি মানে ভাত ভৰি ভাঙলাকে হয় সেইকাৰণে ভগৱানে বাচিছে ভগৱানক ধন্যবাদ ভগৱানে বাচালাক দক আৰু সেইকাৰণে আপোনালোকে সাৱধানে চলাব মানে দেউতাই ৰাতিও আহিছিল ভালকৈ দেখাও পোৱা নাছিল সেইকাৰণে আপোনালোকে সাৱধানে মানে চলাব আপোনালোকক কৈ দিলোঁ আপোনালোকে সাৱধানে চলাব গাড়ী নাইবা বাইক চলালে এইটো ৰাস্তা আৰু এখন চন্দ্ৰবা হোটেল আৰু ইয়াৰ পিপৰা আছে চাওক এইটো ৰাস্তা দি যায় চন্দ্ৰবা হোটেল দি যাই আছে এই জেগাখিনি এখন ডিভাইডাৰ আছে এই ডিভাইডাৰ থকাখিনি ইনকে যাব লাগিব ইনকে দি এই দেউতাই ইনকে গৈছে আৰু ইনকে চিধা হ'ব লাগিব না চিধা হ'বাক গ'লে এইখিনিতে দেউতাই পৰি এই গাঁতাত হৈছিল এইখিনি ইমান ডিফাৰেঞ্চ হৈছিল চাওক কিমান কাষত পৰছে আৰু এখন বাইকখন এনেকৈ উল্টি গৈছে ইবাগত দি চাওক কিমান ডিফাৰেঞ্চ এইখিনিতে দেউতা পৰছে এখন গাঁতাটো চাওক কিমান ডিফাৰেঞ্চ চিধক লাকিলি ভগৱানে বাচিছে চিধাrum নহ'লে তে আজিৰ ভিডিঅ'টো ইমানেই দক মানুহ অকল তো আজিৰ ভিডিঅ'টো ইমানেই নেক্সট ব্লগত লগ পাইছোঁ আজিৰ ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাব তিলেন টেকিয়া বাই বাই দোস্ত ছাবস্ক্ৰাইব কৰি দিব দোস্ত এশ কৰি দিয়ক আৰু কিমান খাব এশ ছাবস্ক্ৰাইব কৰি দিয়ক চবকে মানে শ্বেয়াৰ কৰি দিয়ক মামা মামী ভণ্টি আহি চবকে কৰি দিয়ক বাই বাই দোস্ত বি ছেফ এণ্ড ৰাইট ছেফ বাই বাই দোস্ত নেক্সট ব্লগত লগ পাইছোঁ দে হ'ব দিয়া